পাকিস্তান যুদ্ধবিৰতিত ট্ৰাম্পৰ ভূমিকা নাই, বাণিজ্যৰ দাবী অস্বীকাৰ ভাৰতৰ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ, ভাৰত-পাকিস্তানৰ মাজত সংঘটিত হোৱা সাম্প্ৰতিক সেনা সংঘৰ্ষৰ পিছত 10 মে তাৰিখে দুয়োখন দেশত যুদ্ধবিৰতিত উপনীত হয়। এই ঘটনা সন্দৰ্ভত যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে তেওঁৰ চৰকাৰে বাণিজ্যক কূটনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি যুদ্ধ বন্ধ কৰাত সহায় কৰিছিল। ট্ৰাম্পে বক্তব্য দিয়ে, যুদ্ধ বন্ধ নকৰিলে বাণিজ্য নহ'ব, বন্ধ কৰিলে বাণিজ্য হ'ব। মই বাণিজ্যক যিদৰে ব্যৱহাৰ কৰিছো সেয়া আগতে কোনোৱে কৰা নাই। কিন্তু ভাৰতীয় চৰকাৰে এই দাবীক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। ভাৰতীয় চৰকাৰৰ সূত্ৰ অনুসাৰে যুক্তৰাষ্ট্ৰৰ সৈতে হোৱা আলোচনাত কেতিয়াও বাণিজ্যৰ কথা উত্থাপন হোৱা নাছিল। 10 মে তাৰিখে ভাৰত আৰু পাকিস্তানৰ ডাইৰেক্টৰ জেনেৰেল অৱ মিলিটাৰী অপাৰেশ্যনে নিজে নিজে যুদ্ধবিৰতি ঘোষণা কৰে। সূত্ৰই জানিবলৈ দিয়ে যে 7 মে তাৰিখে ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল, য'ত পাকিস্তানৰ অধিকৃত অঞ্চলত থকা আতংকবাদী গোটসমূহৰ ওপৰত লক্ষ্য কৰা হৈছিল। এই প্ৰতিবাদ স্বৰূপে পাকিস্তানে পাল্টা আক্ৰমণ কৰে আৰু 4 দিন ধৰি ড্ৰোন, মিছাইল আৰু অন্যান্য অস্ত্ৰ ব্যৱহাৰ কৰি দুয়োপক্ষৰ মাজত উত্তপ্ত পৰিস্থিতি চলি থাকে। এই সময়ছোৱাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে.ডি. ভেন্সৰ মাজত 9 মে তাৰিখে হোৱা আলোচনাত বাণিজ্যৰ কথা কোৱাৰ কোনো কথা উল্লেখ নাই বুলি প্ৰকাশ কৰে এক উচ্চপদস্থ চৰকাৰী বিষয়াই। এনেদৰে ট্ৰাম্পৰ বক্তব্যৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিছে ভাৰতীয় পক্ষই। ট্ৰাম্পে যুদ্ধবিৰতিক ঐতিহাসিক ঘটনা বুলি উল্লেখ কৰি কয় যে বাণিজ্যই যুদ্ধ বন্ধ কৰাত মূল ভূমিকা লৈছে। কিন্তু ভাৰতৰ মতে এই সিদ্ধান্ত সম্পূৰ্ণভাৱে দ্বিপাক্ষিক আৰু সেনাৰ ওপৰৰ স্তৰৰ আলোচনাৰ মাধ্যমে লোৱা হয়। বৰ্তমান ভাৰত আৰু আমেৰিকাৰ মাজত এটা বাণিজ্যিক চুক্তিৰ প্ৰথমখন পৰ্যায় সম্পূৰ্ণ কৰিবলৈ আলোচনা চলি আছে, যাৰ লক্ষ্য হ'ল বজাৰ পোহৰ আৰু অন্য বাণিজ্যিক বাধা আৰু এইবোৰ দূৰ কৰা। এয়া আছিল আজিৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় খবৰ। জড়িত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।